Hello friends, welcome to my YouTube channel, Any Vlogger. তো আজি এটা নতুন vlog ভিডিও আৰম্ভ কৰিবলৈ আছো। তো আজি আপোনাক এখন ধুনিয়া গাঁও দেখাবলৈ লৈ আহিছো আৰু গাঁওখন আমাৰ যোনখন গাঁও আছে মানে মোৰ যত ঘৰ তা মানে ঘৰখন নিচেই ওচৰ গাঁওখন হয় আৰু গাঁওখন বহুত সুন্দৰ গাঁও তা মানে আপোনাৰ বড়ো কাৰ্বি আপোনাৰ জনগোষ্ঠীৰ আপোনাৰ লোকৰ আপোনাৰ গাঁও হয় এখন নাম হৈছে আপোনাৰ ঠাকুৰকুছি। তো সেই ঠাকুৰকুছি গাঁওখন আছে আপোনাক দেখাবলৈ লৈ আহিছো। তো ভিতৰলৈ সোমাই যাম আৰু আপোনাৰ ঠাকুৰকুছি গাঁও ধুনিয়াকৈ দেখাবলৈ চেষ্টা কৰিম। মই চাম লগতে আপোনালোকেও চাব। তেনলে বলক ভিডিওটো আৰম্ভ কৰো। সো फ्रेंड्स এই গেট নিশ্চয় দেখিছে এয়া হৈছে আপোনাৰ মুখ্য দ্বাৰ আপোনাৰ ঠাকুৰকুছি গাঁৱলৈ সোমাই যোৱা। তো फ्रेंड्स আগেয়া আপোনাৰ জনজাতীয় আপোনাৰ এই প্ৰতীক আপোনাৰ বৰ্তমান বনাই আছে কমপ্লিট হোৱা নাই পিছত বহুত ভাল লাগিব সগে এফলো আপোনাৰ গেটৰ লেফট আৰু ৰাইট সাইড দুই সাইডে আপোনাৰ এয়া ধুনিয়াকৈ বনাই আছে। फ्रेंड्स এ হৈছে আপোনাৰ ঠাকুৰকুছি গাঁওখনৰ উন্নয়নৰ মানে আঁচনি হয়। फ्रेंड्स আঁচনিৰ কেইখনমান আপোনাৰ সাইনবোৰ্ড ধুনিয়াকৈ লগাই থোৱা দেখিছে আপোনালোকে বহুত কেইখন। এতিয়া বলক এতিয়া ঠাকুৰকুছি গাঁওখনৰ ভিতৰলৈ সোমাই যাওঁ আহক। তো फ्रेंड्स এয়া ওচৰতে আপোনাৰ ঠাকুৰকুছি লক্ষ্মী মন্দিৰ বহুত পুৰণা মন্দিৰ এয়া फ्रेंड्स আপোনাৰ নিশ্চয় দেখিছে। তো फ्रेंड्स এফালে এই ৰাস্তা দেখিছে নিশ্চয় এফালে গলে আপোনাৰ ঠাকুৰকুছি গাঁও পামগৈ আৰু অলপমান আকৌ আগুৱাই গলে আমি পাম হাজংগুৰি যত মোৰ গাঁওখন। हेलो फ्रेंड्स আমি এতিয়া ঠাকুৰকুছি গাঁৱৰ ভিতৰলৈ সোমাই আহিলো আৰু আপুনি নিশ্চয় দেখিছে ইয়াত আপোনাৰ কিছুমান উন্নয়নমূলক কাম কৰিছে চৰকাৰে কিন্তু এতিয়া গম পোৱা নাই এটো আপোনাৰ কিহৰ কাৰণে বনাইছে নিশ্চয় এটো আপোনাৰ টুৰিজমৰ ক্ষেত্ৰতে বনাইছে ইয়া কাৰণ যেহেতু আপোনাৰ এইখিনি এৰিয়া আপোনাৰ ঠাকুৰকুছি আপোনাৰ এইখিনি এৰিয়া খামৰেঙা বুলি কয় খামৰেঙা বিল আগত নিশ্চয় দেখিবা বিল লাগিলে আকৌ পিছত ভালকৈ আপোনাক দেখাবলৈ চেষ্টা কৰিম। এইখিনি আপোনাৰ খামৰেঙা আপোনাৰ টুৰিজম স্পট হয় খামৰেঙা বিলৰ ওচৰত যেহেতু আপোনাৰ ধুনীয়া সৌন্দৰ্য পৰিৱেশ। फ्रेंड्स যেহেতু আপোনাৰ ঠাকুৰকুছি ঠাইখন আপোনাৰ বহুত সৌন্দৰ্য কৰি তুলিছে আপোনাৰ খামৰেঙা বিলখন। তো সেই খামৰেঙা বিলখন আপোনাক ভালকৈ দেখাবলৈ চেষ্টা কৰিম আহক এতিয়া আগবাঢ়ি গৈছো। ঠাকুৰকুছি গাঁওখনৰ যোনটো আপোনাৰ ৰাস্তা হেতু ৰাস্তা আপোনাৰ ধুনীয়া পাকা ৰাস্তা হয় গাড়ী ধুনীয়া আহা কৰিব পাৰে তাৰ লগতে আপোনাৰ সাইকেল ট্ৰেকো বনাই দিছে মই আপোনালোকক দেখুৱাইছো চাওকচোন। फ्रेंड्स এটোই হৈছে আপোনাৰ সাইকেল ট্ৰেক দেখিলে আপোনালোকে নিশ্চয় লেফট সাইডৰ যোনটো ৰাস্তা বনাইছে আৰু আপোনাৰটো বনাইছে কমপ্লিট হোৱা নাই এতিয়ালৈকে। চাওক फ्रेंड्स সাইকেল ট্ৰেক পৰ্যন্ত বনাই দিছে ৰাস্তা কিনাৰত ইমান ধুনীয়া সুবিধা কি কম আৰু এফালি গলে আমাৰ গাঁওখন পাব বেছি দূৰ খোজকাই গলে পাইগৈ। এ আপোনাৰ ঠাকুৰকুছিটো হাজং কৰিলে ই ৰিক্সা চলাই চাওক হাই কৰি দাদা হাই কৰি দিলে ভাল লাগিল দেই হাই। फ्रेंड्स আপোনালোকক ঠাকুৰকুছি যিখিনি গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য সেই প্ৰাকৃতিক সৌন্দৰ্য দেখালো আপোনালোকক এতিয়া আপোনালোক একদম গাঁৱৰ ভিতৰলৈকে লৈ গৈছো আৰু গাঁৱৰ পৰিৱেশ দেখুৱাইছো আপোনালোক তেনেহলে বলক চাই আছো এতিয়া বলক फ्रेंड्स গাড়ী ভিতৰৰ পৰা আপোনাক দেখুৱাই লৈ যাম ঠাকুৰকুছি ঠাইখন আহক আমি এতিয়া আগবাঢ়িছো গাঁও অভিমুখে বলে পাপাৰ লগত লৈ যাব হাই কৰি দিয়া অলপ হাই। फ्रेंड्स এতিয়া অলপমান এতিয়া আগবাঢ়িছো আপোনালোকে নিশ্চয় দেখিব এয়া পাহাৰ কাটি থোৱা আৰু চাওক এয়া নাম হৈছে হিলকুৱেৰী আপোনাৰ খামৰেঙা বিলৰ কিনাৰতে আপোনাৰ হিলকুৱেৰী বহুত আগতে ইয়াত আপোনাৰ হিলকুৱেৰী আছিলে এটা বন্ধ হৈ গল বন্ধ হৈ যোৱাৰ পিছতো এটা ধুনীয়া সৌন্দৰ্য দি থৈ গৈছে তাৰ মানে চাওক এয়া চাওক फ्रेंड्स কাৰণ যেহেতু আপোনাৰ ঠাকুৰকুছি আপোনাৰ হাজংগুৰি বেছি দূৰ নহয় অলপমান এফালে আগবাঢ়িলে আপোনাৰ হাজংগুৰি ঠাইখন পায় নিশ্চয় দেখিছে ওয়েলকাম টু হাজংগুৰি একদম ফুল কাৰ্বি আপোনাৰ জনগোষ্ঠীয় ঠাই আপোনাৰ মানে গাঁও হয় আপোনাৰ হাজংগুৰি ঠাইখন নিশ্চয় আহিব পাৰে আপোনালোকে। আৰু আগত দেখিব এয়া হৈছে আপোনাৰ ঠাকুৰকুছি আপোনাৰ ঠাইখনৰ শ্মশান হয় বহুত ধুনীয়াকৈ আপোনাৰ ইয়া বনাইছে বহুতখিনি উন্নয়ন হৈছে দেই কিন্তু फ्रेंड्स ঠাকুৰকুছি ঠাইখন ভাল লাগিছে এই কাৰণে আপোনাৰ ভিতৰলৈ সোমাই যোৱা ৰাস্তা আৰু ওলাই যোৱা ৰাস্তা ধুনীয়াকৈ বনাই দিছে নিশ্চয় দেখিব আগত এয়া ঠাকুৰকুছি আপোনাৰ এয়া ৰাজহুৱা শ্মশান। আৰু फ्रेंड्स এয়া আগত দেখিব এয়া সেউজীয়া দেখিছে যে আপোনাৰ ৰাবাৰ বাগান হয় আৰু আগত এয়া ডাঙৰ মানে ডাঙৰ কিছুমান আপোনাৰ ৰেজৰ্ট দেখিছে আগত এয়া হৈছে আপোনাৰ ৰেজৰ্টবোৰ এনেকৈ সজাই পৰাই তুলিছে গাঁওখন বহুত ভাল লাগিছে এই কাৰণে এইফালে আছে আপোনাৰ ৰেজৰ্ট আৰু চাওক দূৰৰ পৰা দেখুৱাই দিছো আমি এইফালৰ পৰা আহি আছিলো নিশ্চয় গম পাই এইফালে আছে আপোনাৰ হিলকুৱেৰী। फ्रेंड्स এই ঠাইখন আপোনাৰ ফুৰিবলৈ অহা ভাল দিনটো হৈছে আপোনাৰ দেওবাৰ দিনটো
তো আপোনালোকে যদি আহে বহুত ভাল পাব কাৰণ বহুত মানুহ হয় ইয়াত আপোনাৰ আৰু ইয়াত ভাল ভাল কেইখন ৰিজৰ্ট আছে লোকেল আপোনাৰ থলুৱা খাদ্য পোৱা যায় আৰু এই ৰিজৰ্ট আপোনাৰ লোকেল যিসকল ইয়াৰ নিবাসী তাৰমানে তেওঁলোকে ইয়াত খুলিছে ধুনীয়া ধুনীয়া ৰিজৰ্ট কেইখনমান তো আহিলে কিন্তু সঁচাকৈ ভাল পাব আপোনালোকে ফ্ৰেণ্ডছ ইয়াতে যদি ফুৰিবলৈ আহে আপোনালোকে ইয়াত ধুনীয়া ৰিজৰ্ট আছে মই ক'লে আপোনালোকক আৰু গছৰ তলতো আপোনাৰ বহি ধুনীয়াকৈ আপোনালোকে খাবলৈ পাৰিব ইয়াত ধুনীয়াকৈ মেষ্ট চকী মেজ পাই থোৱা আছে গছৰ তলত আৰু গোটেই মানে আপোনাৰ ৰাবাৰ বাগান হয় ৰাবাৰ বাগানৰ তলত ধুনীয়াকৈ চকী মেজ পাই দিছে তেওঁলোকে আৰু বহুত ধুনীয়া পৰিৱেশ আৰু ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় ট্ৰাই কৰিব পাৰে ফ্ৰেণ্ডছ এয়া হৈছে ঠাকুৰকুছি আপোনাৰ কাংমাই ৰিজৰ্ট কি ধুনীয়াকৈ সজাইছে আপুনি নিশ্চয় দেখিছে ফ্ৰেণ্ডছ আপোনালোকে যদি নিজে আহি ট্ৰাই কৰে নহয় তেতিয়াহে আপোনালোকে গম পাব গৈছে বাইদেউ জয়ন্ত ফাংচন ক'ত নো অলপ আগত নেকি এখন পকী ঘৰ আছে ৰাস্তা এখন পকী এই ৰিজৰ্টখন নাম কি দ্বীপ বুলি কৈছে দ্বীপ নামটো দ্বীপ দিছে একদম মানে পানী পাৰ হৈ যাব লাগিব নাও ব্যৱস্থা কৰি থোৱা আছে ধুনীয়াকৈ এয়া হৈছে আপোনাৰ দ্বীপ ৰিজৰ্ট ট্ৰাইবেল খানা পায় ধুনীয়াকৈ আপোনালোকে আহিলে এনেকুৱা পাহাৰৰ দলঙেৰে পাৰ হয় আপোনালোকে নাও ধৰিব লাগিব আগত পাৰ হ'বলৈ ভয় লাগে কিন্তু সাঁতুৰিব পাৰিলে একো ভয় নাই বাৰু ফ্ৰেণ্ডছ যাবলৈ বিচাৰিলে আপোনাৰ তেওঁলোকে চাগে নিশ্চয় ফোন কৰি দিয়ে আৰু এইফালৰ পৰা নাও পঠিয়াই দিয়ে আৰু এইফালৰ পৰা মানে ইয়াৰ পৰা তালৈকে লৈ যায় আৰু যিসকল আহিব আৰু খাবলৈ ফ্ৰেণ্ডছ বৰ্তমান মই এতিয়া এখন ৰিজৰ্ট ওচৰ আহি পাইছোঁ বুলি ক'লে ভুল হ'ব কাৰণ চাওক এই ৰিজৰ্টখন এই খামৰেঙা বিলৰ পূৰা একদম মানে মাজভাগতে আছে তো এই ৰিজৰ্টখনলৈ যাব হ'লে নাও পাৰ হ'ব লাগিব এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য ফ্ৰেণ্ডছ চাবলৈ পাৰিব আপোনালোকে আহিলে নিশ্চয় মই নাই কি পায় তুমি কোৱা না তোমাকে সুধিছোঁ নাই ক'ব লাগিব কি পায় দেখ হা ক'বই লাগিব বগৰী পায় ন বগৰী তামোল আছে ন বনাব এতিয়া কি আছে ধুতেৰি দে থাক নহ'লে দেই আহিছোঁ আৰু এতিয়া বোলে চা গ'লে মানে ভাল পাওঁ না জয়ন্ত ফাংচন আপোনালোকে দেখিছে বহুত আপুনি ভেটেৰা গছে আপোনাৰ বেৰা দিয়ে এইটো এটা নিয়ম আছে ভেটেৰা গছেৰে আপোনাৰ বেৰা দিয়াৰ দাদা গ'লে চাওক মাটি মানে এয়া আপোনাৰ নদী বালি নিশ্চয় তেওঁলোকে আনি কেনে এয়া ফিল আপ কৰি আছে আৰু এতিয়া শ্বুটিং কৰা জেগা আহি পালোঁ অসমীয়া মিউজিকৰ আপোনাৰ মিউজিক ইণ্ডাষ্ট্ৰীৰ আপোনাৰ এই ফিল্ম শ্বুটিং কৰা ঠাই দেখিছে আহত গছজুপি নিশ্চয় দেখিছে বহুতো আপোনাৰ অসমীয়া গানত নিশ্চয় দেখিছে এই আহত গছজুপি এটা ৰাস্তা এইটো বনাইছে এইটো চিধা এইটো ওলাইছে আপোনাৰ ৰেলৱে ষ্টেচন ওলাব এইটো ৰাস্তা লগ খুৱাবগৈ এইটো ৰাস্তাত নিশ্চয় দেখিছে ঠাকুৰকুছি ৰেলৱে ষ্টেচন আপোনাৰ এই ৰেলৱে ষ্টেচন লগ খুৱাব আপোনাৰ চাওক কাৰ্বি পৰম্পৰা ড্ৰেছ তেওঁলোকে ধুনীয়াকৈ পিন্ধিছে হাই কৈ দিয়ক ভালে আছে আপোনালোকে বঢ়িয়া ভিডিঅ' উঠি আছে আপোনালোকৰ ছাবস্ক্ৰাইব কৰি দিব দুইটা স্পীডত দৌৰাং দে কাম নাই ফ্ৰেণ্ডছ এয়া হৈছে আপোনাৰ ঠাকুৰকুছি গাঁও দেখিছে নে নাই এয়া ঘৰ বাৰীবোৰ দেখিছে কি ধুনীয়াকৈ তেওঁলোকে বনাই আছে এই ওপৰত আপোনাৰ চেগুন বাগান হয় এয়া পাহাৰত যিমান গছ দেখিছে চেগুন গছ হয় আৰু আপোনাৰ তামোল গছ য'ত দেখিছে
এই আপোনাৰ ঠাকুৰকুছি গাঁও আৰু তামোল গছৰ তলে তলে ঘৰবোৰ আছে ধুনীয়াকৈ আৰু বড়ো আৰু কাৰ্বি এই জনগোষ্ঠীয় লোক ইয়াত বাস কৰে এই ঠাকুৰকুছি গাঁওখনত বহুত ধুনীয়াকৈ তেওঁলোকে মিলা প্ৰীতিকৈ থাকে সেইটোৱে ভাল লাগে ফ্ৰেণ্ডছ আৰু এই আগত নিশ্চয় দেখিছে ইয়াত ঠাকুৰকুছি আপোনাৰ কাৰ্বি দেহাল থান আৰু এইখন ধাবা আহি পাইছোঁ আজি হ'ল দুসাঁজ খালোঁ এইখন ধাবাত নাম হৈছে আপোনাৰ বৰডুং পাকঘৰ ঠাকুৰকুছি চন্দ্ৰপুৰ দেখিছে কেঁকুৰা পৰ্যন্ত পায় ইয়াতে আপোনালোকে আহিব নিশ্চয় কেঁকুৰা কুচিয়া কেঁকুৰা আৰু আপোনাৰ শামুক আৰু থলুৱা খাদ্য যিমান আছে কাৰ্বি জনগোষ্ঠীয় লোকৰ আৰু বড়ো জনগোষ্ঠীয় লোকৰ গোটেইখিনি আপোনালোকে পাব নাম হৈছে আপোনাৰ বৰডুং পাকঘৰ ফ্ৰেণ্ডছ বৰ্তমান এতিয়া আমি এটা ৰাস্তাৰে সোমাই আহিছোঁ আৰু এই ৰাস্তাটোৰ নাম হৈছে আপোনাৰ কমলা ৰংচেল পথ এয়া হৈছে আপোনাৰ LP স্কুল ঠাকুৰকুছি এয়া চাওক গাঁত হৈ আছে তেওঁলোকে গাঁৱত এনেকুৱাই গাঁত হয় ফ্ৰেণ্ডছ অ' ককা গাঁত হৈছে নে অঁ পানী কেনেকুৱা গৰম নে ঠাণ্ডা বেছি ঠাণ্ডাই আছে অঁ ভাল লাগে ন মাছ ওলাই নেকি ওলাই ন দে ধৰক ককা সেই দেখিছেনে ফ্ৰেণ্ডছ এই ঘৰ যে ধুনীয়াকৈ বনাইছে গাহৰি আছে সেয়া আছে আপোনাৰ গাহৰি ফাৰ্ম হয় আৰু আগত স্লুইচ গেট আছে চাগে ডুংখনৰ আগত গাড়ী ঘূৰাৰ জেগা হ'বনে বাৰু ঘূৰাই আনিব পাৰিম ন ঠিক আছে এইখিনি ষ্টেণ্ডডাল পৰি আছে আপোনাৰ এনেকৈ ঘূৰাই আনিব পাৰিম ন ফ্ৰেণ্ডছ এই আগত যে দেখিছে এয়া হৈছে আপোনাৰ কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ আপোনাৰ অডিটৰিয়াম হয় তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় দেখিলে এয়া আছিল আমাৰ ঠাকুৰকুছি গাঁওখন আৰু এতিয়া আমাৰ উভতিবলৈ সময় হৈছে আৰু কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব এনি ভ্লগাৰ ইউটিউব চেনেলটো আৰু নেক্সট ভ্লগ ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক ভাল ভিডিঅ' লৈ ঠিক আছে অ'কে বাই বাই চি ইউ নেক্সট টাইম